সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনালোঁ। এয়া মই স্কুলত আহি পাই গ'লোঁ আৰু তাৰপিছত আমাৰ শনিবৰীয়া চৰা পতাৰ পিছত অকণমান লেজাৰ হ'ল। লেজাৰৰ বিৰতিত আমি এনে সকলো ষ্টাফে বহিলোঁ বাৰান্দাত। তাতে আজি ঠাণ্ডা আছিলে, চ' সেইকাৰণে ভাবিলোঁ ৰ'দ পৰি আছিল, বাৰান্দাতে অকণমান বহিলোঁ, কথা পাতিলোঁ। কথা পতাৰ পিছত যিহেতু 11:45 বিৰতি হৈছিলে, 12 বাজিলে আমাৰ শনিবাৰ দিনা ছুটি হয়। তাৰ কাৰণে 15 মিনিটমান বহি আমি সকলোৱে অকণমান কথা বতৰা পাতি ধেমালি কৰি ঘৰলৈ উভতি গ'লোঁ। বাই, সকলোকে মাঘৰ বিহুৰ পুনৰবাৰ শুভেচ্ছা জনালোঁ। বাই বাই, থেংক ইউ। মন ভৰে বুলা